চিমেণ্ট চাপৰি শাখা সাহিত্য সভাৰ উদ্যোগত আৰু চিমেণ্ট চাপৰিবাসী ৰাজ্যৰ সহযোগত আজি চিমেণ্ট চাপৰি শংকৰদেৱ শিশু নিকেতনত 54 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দিনজোৰা বৰ্ণাঢ্য আৰু বিস্তীৰ্ণ কাৰ্যসূচীৰে উদযাপন কৰা হয়। দিৱসৰ পুৱা 7 বজাত চিমেণ্ট চাপৰি নাৰী অক্ষয় বিকাশ আৰু সুৰক্ষা মঞ্চৰ নেতৃত্বত স্বচ্ছতা অভিযানৰ পাছত পুৱা 8 বজাত তোৰণ উদ্বোধন কৰে মুৰগংচলেক আঞ্চলিক পঞ্চায়তৰ সদস্য টুটুমণি দত্তই। পুৱা 8:30 পতাকা উত্তোলন কৰে চিমেণ্ট চাপৰি শাখা সাহিত্য সভাৰ সভাপতি প্ৰমোদ সন্দিকৈয়ে। পুৱা 9 বজাত শ্বহীদ তৰ্পণ কৰে চিমেণ্ট চাপৰি শাখা সাহিত্য সভাৰ উপসভাপতি গোপাল বৰুৱাই। পুৱা 9:30 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে অসম সাহিত্য সভাৰ আজীৱন সদস্য কমলা শৰ্মাই। পুৱা 10 বজাত গছপুলি ৰোপণ কৰে বন বিষয়া প্ৰভাত গগৈয়ে, হেমচন্দ্ৰ পাঞ্যাং আৰু কৃষ্ণ গগৈয়ে। পুৱা 10:30 মঞ্চ উদ্বোধন কৰে অৱসৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলীপ কুমাৰ গগৈয়ে। পুৱা 11 বজাৰ পৰা আৰম্ভ হয় ৰাভা সংগীত ঠাইতে লিখা ৰচনা বক্তৃতা কবিতা আবৃত্তি সৃষ্টিশীল নৃত্য গীত প্ৰতিযোগিতা। দিনৰ 1:30 প্ৰমোদ সন্দিকৈৰ সভাপতিত্বত সাংস্কৃতিক শৈক্ষিক ক্ৰীড়া সামাজিক ক্ষেত্ৰত অৱদান আগবঢ়াই যোৱা বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। চিমেণ্ট চাপৰি অৱস্থা পাইছে যিসকল বৰ্ণাঢ্য ব্যক্তিসকলক আজি সম্বৰ্ধনা জনালে মই তেখেতসকললৈ সেৱা জনাইছোঁ আৰু মঞ্চত উপবিষ্ট যিসকল বিশিষ্ট ব্যক্তি তথা ৰাইজ সংবাদকৰ্মীসকল সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰাইছোঁ। বিশেষকৈ মই আজি ভাষণ শুনিম বুলি আহিছিলোঁ মই যিয়ে নহওক বৃহত্তৰ অসমীয়া জাতি গঠন তথা অসমীয়া সমাজ গঠনত যিসকল মহাপুৰুষ বৰেণ্য ব্যক্তিসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাও এজন। তাৰমানে আমাৰ হিন্দু শাস্ত্ৰ মতে বুলি কওঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক আমি ত্ৰিমূৰ্তি বুলি কওঁ, কিন্তু অসমৰ সাহিত্য জগতত ক'ব গ'লে যিটো জোনাকী যুগ বুলি কয়, সেই জোনাকী যুগৰ তিনিজন ত্ৰিমূৰ্তি হ'ল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা। ঠিক তেনেদৰে যিটো আমি সাংস্কৃতিক নগৰী বুলি কওঁ তেজপুৰক, আৰু অসমৰ এখন সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ তেজপুৰ মহানগৰ, যিহেতু এই তেজপুৰৰ ত্ৰিমূৰ্তি বুলি ক'লে আমি ইয়াকেই গম পাওঁ।